হেল্ল' গাইজ ৱেলকাম বেক টু এটা নতুন ব্লগ। তো বহুত দিনৰ মূৰত ব্লগ লৈ আহিছোঁ, বহুত দিন মানে মাজতে গেপ পৰি গ'ল। তো জিনক আৰু ৰেগুলাৰ থাকিবলৈ মই চেষ্টা কৰিম। বাকী ফাইনেলি মোৰ চেনেলত অতিকৈ মই 3200 ছাবস্ক্ৰাইবাৰ। তো বহুত দিনৰ পৰা কৰি ফাইনেলি আপোনালোকক বহুত বেছি ধন্যবাদ। আৰু এনেকুৱাকৈ মৰম দি 4000 ছাবস্ক্ৰাইবাৰ অতিকৈ কৰি দিয়ক, তেতিয়া বঢ়িয়া লাগি যাব। চ' আজি ভিডিঅ'টো অলপমান নৰ্মেল টাইপে হ'বলৈ গৈ আছে, তো আপোনালোকে চাই দিয়ক। যিবিলাক আম চাওক আমাৰ গছত, তো এইবিলাক দেখিছে, কিন্তু বতাহ দিলে মানে একবাৰতে চব চাফা হৈ যায়, বতাহ দিলে লগে লগে চব খালী হৈ যায়। তো এইবিলাক গোটাই আছে, একদম পূৰা লাগি আছে। আৰু মিনি ব্লগ দিছোঁ আম কাটি খাৱা বা এনেকুৱা বহুতকেইটা মিনি ব্লগ আছে, এইটো চেনেলত আপোনালোকে চাই ল'ব চোৱা নাই যদি। বাকী যেতিয়া আমি ইয়াতে খেলাম মানে চিন্থেটিক ৰাবাৰ বলটো দি, মানে চব চলি নাহে মানে এতিয়া চবৰে স্কুল পাতি খুলিছে, টিউশ্যন আৰম্ভ হৈছে, সেইকাৰণে আমি ভাইটি আৰু মই ইয়াতে খেলাম। আপোনালোক দেখুৱাইছোঁ। আৰু ৰাতি কিবা এটা কামো আছে, সকলোখিনি দেখুৱাম। ভিডিঅ'টো আপোনাৰ এনেলৈকে পূৰা চাই থাকক। যিটো হৈছে চিন্থেটিক ৰাবাৰ বল, দেখিছে আপোনালোকে, অলপমান এনেই দাগটো গৈছে, বাকী পূৰা পাৰফেক্ট আছে। তো এইটোৰ দাম লৈছিল প্ৰায় 300 মান টকা। তো এইটো দি এতিয়া খেলিম। ইফালে ক্ৰিকেটৰ কিটখিনি গোটাই আছে, ইফালে হেলমেটো আছে, হেলমেটটো পাৰিলে পিন্ধি ল'ম। ইফালে বেগখনো আছে, চ' এভৰিথিং আছে আৰু কিট যিখিনি লাগে। বেটছমেনৰ হেণ্ড গ্লভছো আছে। গাইজ এই যে কোপটো দেখিলে আধা ঘণ্টা বিচাৰিছোঁ বলটো, তাৰপিছতে পাইছোঁ, মানে এনেকৈ উৰি গৈছে। তো বাকী গাইজ খাবে অৱস্থা নাই। তো যি নহওক 5 অভাৰ প্ৰায় 10 অভাৰ খেলিলোঁ। তো এতিয়া এটা বেলেগ হ'ব, এতিয়া ষ্টাম্প হ'ব তিনিডাল। তো বলিং কৰি লগাব পাৰিব না, বেটছমেন নাথাকে। তো আপোনালোকে চাই থাকক এই বলটো দি। খেলা চেলা হ'ল, বাকী ঘড়ীবিলাক ওলাই দিছোঁ, যিহেতু এক জেগাত যাই আছোঁ। আপকামিং ভিডিঅ'ত আপোনালোকে গম পাব ক'ত যাম। তো ইটো সেইকাৰণে চাৰ্জ দি দিলোঁ পূৰা, মানে চাৰ্জ নাই একচুৱেলি, এইটো সেইকাৰণে চাৰ্জ দি দিলোঁ, পাৱাৰ বেংকতে দিওঁ মানে মই একচুৱেলি। আৰু বাকী ইটোতো অলপ বেয়া হৈ আছে, কিন্তু অন হয়। বাকী এই তিনিটাতো টাইমকেইটা বেয়া, বাকী চব অ'কে আছে। ইটোৰ ফিটাডাল নাই, বাকী এইটোতো পূৰা অ'কে আছে। ইটোতো খুলি দিলোঁ মানে ফিটা দুটা ঠিকে আছে, চাৰ্জ দিলে হৈ যাব, কিন্তু মানে ফিটা দুডাল উলিয়াই ফেলাই দিলোঁ, কাম নাই, নালাগে। চ' ৰেডি কৰি আছোঁ সকলোখিনি। পিছত ৰাতিৰ কাম হৈছে এই বস্তুখিনি জাবৰ জোঁথৰত ফেলাই দিয়া। তো বৰ্তমান বজাৰৰ পৰা একবাৰ ভাল কামবিলাক কৰি আছোঁ। এই যেতিয়া বজাৰৰ পৰা পূৰা বুট লৈ আহিছোঁ, কেনে লাগছে আপোনালোকে ক'ব। ইফালে ষ্টিং আছে এটা, আৰু ইফালে পাঁচ তো বঢ়িয়াকৈ এতিয়া খাই দিব লাগে। বাকী গাইজ আমাৰ এই হ'লচেলত দেখাইছে যে CCTV বিলাকত লাইট জ্বলে এনেকৈ আন্ধাৰ হৈ থাকিলে, ইটো ৰুম আন্ধাৰ হৈ আছিল। আৰু ইফালে ইটো পূৰা লাইট জ্বলি আছে, বঢ়িয়া। যাই এতিয়া ক'ত যাব আপুনি? বিল্ডিঙত? নাই নাই, এইখিনি মাল লৈ ক'ত যাব? অঁ, মই সেইটোৱে সুধিলোঁ একচুৱেলি। বাকী আপোনাৰ সেইফালে ভাল না? ভাল ন? হয়। অ'কে। বাকী সুকান্তৰ বুলেটখন দেখিছে আপোনালোকে, বাইক ল'ব বোলে অতি শীঘ্ৰে। পইচা পূৰা 80,000 জমা হৈছে, আৰু 80,000 জমা হৈছে, আৰু 20 ডাউন পে'মেণ্ট 1 লাখ দি কিনে বাইক উঠাই দিব বোলে, হয় না? এইখন লৈ লোৱা আপাচি। থেংক ইউ। এইখিনি বঢ়িয়াকৈ এতিয়া জুই লগাই দিওঁ। আপোনালোকে এনেকৈ ডাষ্টবিন ব্যৱহাৰ কৰিব, মানে বহুত বেছি হৈ গ'ল এইবাৰ, অলপমান টাইমৰ অভাৱৰ কাৰণে। চ' আজি ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ, এটা মজাকৈ ভিডিঅ' বনাই দিলোঁ, বহুত দিন যিহেতু বনা নাছিলোঁ। তো আৰু ডেইলি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যিমান দিন পাৰোঁ আপকামিং। আৰু ক্ৰিকেটৰ এটা ভিডিঅ' আছে অলৰেডি মোৰ তাত পৰি, ফিল্ডত খেলা। চ' সেইটোও দিম অতি শীঘ্ৰে। তো আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কৰি যাব। 3200 হৈছে, 4000 কৰি দিয়ক। তো আজিলৈ বাই বাই, ধন্যবাদ।